মৰ্ণিং ৰাতিপুৱা উঠিলোঁ। তাৰপিছত এতিয়া মই মানে পেণ্ডেলটো কিমান হৈছে আৰু কিমানখিনি বাকী আছে মই দেখাই আছোঁ। আৰু কালি সোনকালে হৈ গ'লো মানে 1টা বাজিলে, এতিয়া মানে দেখাই আছোঁ যিমানখিনি পাৰোঁ। আপোনালোকে চাব হা। আৰু যিমানখিনি পাৰিছোঁ অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ, কাৰণ বায়ে কৈছিলে ভিডিঅ'খিনি অকণমান সম্পূৰ্ণকৈ ল'বা বুলি, কিন্তু লোৱা নহ'ল। আৰু ইফালে বাহঁতে যাবলৈ লৈছে বজাৰলৈ, মানে ভিনদেউ ভাগৰ বাগৰাকী। তাৰপিছতে এয়া আধা কাম হৈ আছে, সেইবোৰো দেখাইছোঁ আৰু সম্পূৰ্ণ হোৱালৈকে দেখাম। আৰু ইফালে চাওক সম্পূৰ্ণ হৈ গ'ল, কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন বাৰু। আৰু একেবাৰে ভিতৰলৈকে দেখাই দিম। আৰু অকণমান কাম বাকী আছে বাৰু, ৰাতিলৈ চেল্ফি পইণ্টত মানে লাইট ব্যৱস্থাটো কৰি দিব, লাইটিঙৰ ব্যৱস্থাটো কৰি দিব। আৰু এতিয়া দিনত মানে এনেকৈ ৰাখিছে, সম্পূৰ্ণ হোৱা নাই আৰু অকণমান ডেক'ৰেশ্যন কৰিবলৈ আছে। আৰু সম্পূৰ্ণখিনি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, আধা কৰি ৰাখিছোঁ, সেইবোৰকে আপোনালোকক দেখাই আছোঁ। আৰু এয়া কেনেকুৱা লাগিছে জনাবচোন বাৰু আপোনালোকে। মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগিছে। আৰু এয়া আছিলে ৰাতিপুৱাৰ ভিডিঅ', মানে ৰিচিপশ্যনৰ দিনা ৰাতিপুৱা ভিডিঅ'। আমি আটাইকেইজনী খাই ল'লোঁ। তাৰপিছত বাক আনি দিলে জিপচি ফুল আৰু হোৱাইট ৰ'জ আনি দিলে। আজিকালিতো সকলোৱে ফ্ৰেছ ফুলে লগায়। আৰু বাহঁতৰ ঘৰৰ আটাইতকৈ মৰমীয়াল ল'ৰা এজন হৈছে জ্ঞানব। আৰু জ্ঞানবক সকলোৱে মৰম কৰে, আৰু তৃষ্ণাবাৰ লগততো এনি টাইম থাকে, আৰু তৃষ্ণাবাই বেছি লয়। তাৰপিছতে আমি ৰিচিপশ্যনৰ কাৰণে ৰেডি হ'ব লৈছোঁ। আৰু মোক বাজনীয়ে বহুত কেয়াৰ লৈছে দেই। আৰু বাজনীক দেখাই দিছোঁ অকণমান, এয়া চাওক। আৰু আমি চাহ খাই ল'লোঁ। এফালে মই ওলাই ৰেডি হৈ গ'লোঁ, আৰু এইফালে চাওক মোৰ পিছফালে দৰা কইনা ফটোশ্বুট চলি আছে। আৰু মেকআপ কৰিলে বোলে মোক বহুত বেয়া দেখে, চবেই কৈছে। আৰু মই সেইটো কাৰণে অলপ চলপ মেকআপ কৰিছোঁ। আৰু এইফালে চাওক ফটোশ্বুট চলি আছে, ভিনদেউ ফটো মাৰি আছে, বা কিন্তু ফটো মাৰিব একেবাৰে শূন্য। আৰু মোৰ বাকেইজনীক মানে গোটেইকেইজনীকে মেকআপ কৰি দিলোঁ। মোৰ বহুত বেছি এলাহ লাগিলে, আৰু মই আটাইতকৈ মানে পিছত গৈছোঁ। আৰু তাত গৈ অকণমান পিছত ভাত খাব গ'লোঁ। ৰাতি 9টা বাজিছে, আমি এতিয়া ভাত খাব গৈ আছোঁ। এইফালে হাই সোণে মোক কি কৈছে শুনক আকৌ। এইফালে ভাত খাই আছে চবে। আইটেমটো বনাব লাগিছিলে হয় নাই। আৰু এইফালে আছিলে ফেমিলি ফটোশ্বুট, আৰু কেমেৰামেনবিলাক চাওকচোন, ইমানেই কেমেৰামেন আছে। মই বাক নালাগে কৈ আছোঁ, মানে বায়ে চাওকচোন ইমানখিনি বস্তু দি পঠাইছে মোক। ইমানখিনি বস্তু দিছে, এইখিনি নালাগে কৈ আছোঁ, কিন্তু বায়ে দিছে আৰু মৰমতে দিছে। মই কি কৰিম এতিয়া, লৈ যাম নে বাৰু। লগতে এইফালে দি দিছে, বাজনীক দিছে, মই লৈ যামগৈ। আৰু ইমান কিউট, ইমান মৰম লগা। থেংক ইউ। আৰু এইফালে আমাৰ জিমিতা বা চাওকচোন, ইমান মানে মোলৈ কিমান মৰম থাকিব কওকচোন বাৰু, ইমানখিনি বস্তু দিছে। বিয়াখনৰ মেইন মানুহবোৰ দেখাব আহিছোঁ, কাৰণ মেইন মানুহ বুলিয়ে ক'ব লাগিব। ইহঁতি বহুত কষ্ট কৰে। এতিয়া ৰাতি 1-1:30 বাজি গ'ল, ইহঁতি এতিয়ালৈকে কাম সামৰাই নাই। আৰু তাকে অকণমান দেখাওঁ বুলি আহিলোঁ। আৰু এইফালে পিছফালে বাচন ধুই আছে ধুনীয়াকৈ। আৰু চাওক সকলোৱে নিজৰ ঠাইলৈ গুচি গ'ল, নিজৰ কামলৈ গুচি গ'ল। আৰু ইহঁতেও নিজৰ কাম কৰি আছে। আৰু আজি মোৰ ভিডিঅ'টো বেছি দীঘলীয়া হৈ গ'ল। আৰু নেক্সট ভিডিঅ' সকলো পাইছে, বাই বাই।